Hey dosto, Pisau Puja উপলক্ষে আমাৰ জুম্বিল যাব জুম্বিল আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টৰ ঘৰত আজি বিবাদৰ ঘৰত মানে আমাৰ বাগজা পঞ্চায়তৰ প্ৰেচিডেণ্টৰ ঘৰত এতিয়া ধুনীয়াকৈ ভাগ্যশ্ৰী দেৱী নাম প্ৰসংগ কৰিব ভাবচোন তেওঁলোকে আহি এতিয়া বাদ্যযন্ত্ৰবিলাক ঠিক কৰি আছে কেনেকুৱা লাগিব আজি এনেতো মোবাইলতহে দেখি আছিলে ভাগ্যশ্ৰী আহিব কিমান ভাল লাগিছে কিমান ঘৰতে আহিছে নিজৰ ঘৰতে বুলি ক'ব নিজৰ ঘৰ জন্ম আগে পিছে চাইছিলে নাই তাই মোবাইলত মোবাইল নহয় দেখিছো তাৰ লগতে ফটো উঠিছো তাৰ লগতে নামো গাইছো গাইছে নেকি ক'ত ভকত গাঁৱত বা জাগিৰোডত আগে পিছে লগ পাইছে তাৰমানে দিয়ক উঠিছো ধুনীয়াকৈ তাইৰ লগত এতিয়া চাহ পানী দি এতিয়া তেওঁলোকৰ কাৰণে কি আয়োজন কৰিছে নিৰামিষ ভাত তাৰপিছতে পনীৰ আছে তাৰপিছতে চব্জি আছে আকৌ আচাৰ আছে বহুতখিনি আইটেম ঠিক আছে এতিয়া আমাৰ লঘু আহাৰ হিচাপে ব্যৱস্থা কৰিছে ইয়াতে নিৰামিষ ভাত আৰু এটা আছে আমাৰ দাদা পূৰ্ণতা কিমান আগবাঢ়িছেগৈ হা এতিয়া কি আইটেম হৈছে ইয়াতে মানে নিৰামিষ ভাত আৰু কিবা পনীৰ চনী দিয়ক বঢ়িয়াকৈ বনাওক আৰু যাতে নাম লয় আৰু তেওঁলোকে আমাৰ ন হয়নে নহয় আৰু এইবাৰ প্ৰথম খুৱাব নেকি আপোনাৰ হাতে ভাগ্যশ্ৰী দেৱী হেৰি পাৰ্টিটোক দলটোক এইবাৰ প্ৰথম খুৱাব ন এয়া দেই ভাগ্যশ্ৰী বা যদি এইটো ভিডিঅ' পায় আপুনি ধুনীয়াকৈ মানে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আমাৰ দাদাই বনায় আৰু ধুনীয়া বনায় আৰু খাই চাব ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব বোলা আৰু সেয়া প্ৰদীপ দাহঁতৰ ঘৰত একদম চাহ তৰপত আৰু এইফালে ডাইনিং ব্যৱস্থা আমি আনি দিওঁ ন ডাইনিং কেইখন আনি দিওঁ হা নাই 8খন আনিছোঁ 8খন আৰু আছে তলত এয়া হৈছে আমাৰ প্ৰদীপ দাহঁতৰ ঘৰ আৰু খন্তেক পিছতে নাম আৰম্ভ হ'ব দেই মানে একদম পাখাৰ পৰা খোজকাঢ়ি আহি আছোঁতো প্ৰদীপ দাহঁতৰ ঘৰ হেৰি বিশ্বকৰ্মা পূজা উপলক্ষে আহিছে আৰু এইফালে চাওক দৰ্শক প্ৰথম পৰা বাবু আহিছা প্লিজ হেল্প মি অলপ আহা না মানে কি কেইখন আছে আৰু যিহেতু ভাগ্যশ্ৰী দেৱী আহিলে ট্ৰাই কৰি আছে ধুনীয়াকৈ দেখিছে আৰু সদায় পিছতে উঠিব আৰু প্ৰদীপদা বহি আছে দেখিছে প্ৰদীপদা বহি আছে ধুনীয়াকৈ আমাৰ বাগজা পঞ্চায়তৰ প্ৰেচিডেণ্ট আমাৰ ভাগ্যশ্ৰী দেৱী মানে পৰিয়ালৰ পৰিয়ালবৰ্গৰ এয়া আহি পাইছে ধুনীয়াকৈ চাহ তাহ আহি পালে ভালে বোলে এয়া তেওঁলোকৰ মানে এয়া হৈছে দেই তেওঁলোকৰ দল আৰু ধুনীয়াকৈ এয়া ভাগ্যশ্ৰী হয়নে নহয় আৰু আপোনালোকে যে নাম চাই থাকে এয়া হৈছে ভাগ্যশ্ৰী আৰু এতিয়া আমাৰ একদম বাগজাপ গাঁও মানে জুম্বিলত আমাৰ বাগজাপ পঞ্চায়তৰ প্ৰেচিডেণ্টৰ ঘৰত কি বুলি ক'ব সকলো আহক আমাৰ নাম অনুষ্ঠান আজি ইয়াতে আছে ভাল লাগিব সকলোকে লগ পাম আৰু খন্তেক পিছতে লাইভ পাব আপোনালোকে লাইভত আহিব ধুনীয়াকৈ লাইভ চাব নেকি থেংক ইউ তেওঁলোকৰ আজি আপোনালোকে ধুনীয়াকৈ আৰু
অৰণ কি হাতত হ'ব তাকে কোন কওক তাকে কোন কওক এয়া হৈছে তেওঁলোকৰ দল আৰু অলপ সময় পিছতে আৰম্ভ হ'ব তেওঁলোকৰ Aku nak bersisa Bapa biasa di semua berjalan berjalan Pergi berjalan Anu berjalan sila Pergi berjalan Bapa berjalan baca nasu Lalu kami অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো ইয়াতে গাওঁতে গাওঁতে যদি ভোট দিব যায় বুজাই কওঁতে বুজাই Monitor